ধেমাজি বুলি ক'লে মানুহে আগতে পুৰা হাঁহে, মানে ধেমাজি বুলি ক'লে অল পানী বানপানী কিবা বুলি কয়, কিন্তু ধেমাজিত এক্সপ্ল'ৰ কৰিবলগীয়া চাবলগীয়া টুৰিষ্ট প্লেচ বহুত আছে। সো হে গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিছ'ড। তো গাইজ গুড মৰ্ণিং সকলোকে। চ' বৰ্তমান গুড মৰ্ণিং হৈ থকা নাই বাৰু, এতিয়া সময় পাইছে 1 হৈছে, ডাইৰেক্ট 1 বাজিছে। চ' সকলোকে নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো আৰম্ভ কৰিছোঁ আমাৰ এইফালৰ বেলেগ এখন গাঁৱৰ পৰা, মানে ৰাস্তাত আহি পিনি শ্বুট কৰিছোঁ। চ' আজি মানে প্লেনিংটো আছিলে মন্দিৰ এটাত যোৱা, মানে চ' তাত মানে আজি ছানডে হয়, সেইকাৰণে ছানডে কাৰণে যাবলৈ নাপালোঁ মন্দিৰ। চ' একো নাই, মন্দিৰটো মঙলবাৰে যাম, মঙলবাৰে খোলা থাকিব। চ' মন্দিৰ যাম। তাৰপাছত আজি মানে এনেই থকাতকৈ যিহেতু আপোনালোকক ডেইলি ব্লগ দিম বুলি কৈছোঁ, সেইকাৰণে আজি ওলাই আহিছোঁ। আমাৰ যোনফালে পাহাৰ আছে, মানে কি অৰুণাচলৰ যোনটো এৰিয়া ন, সেইফালে যাম বুলি আজি ওলাই আহিছোঁ। লগৰ আছে এইকেইটা, লগৰ 4টা, আমি বৰ্তমান 4টা যাম বুলি ওলাই আহিছোঁ। চ' কি হয় চাই থাকিব একদম ব্লগটো শেষলৈকে। চ' আজি বৰ্তমানটো আমি ওলাই আহিলোঁ ঘৰৰ পৰা, আৰু ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। চ' সকলোকে আকৌ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' লেটছ গো গাইজ। চ' গাইজ এইফালে চাওক, ৰাস্তাবোৰ ইমান বেয়া, মানে ইয়াত পিকনিক প্লেচ হয় একচুৱেলি। এইফালে পাহাৰ তাত ন, পূৰা জানুৱাৰী ডিচেম্বৰ, লাষ্ট ডিচেম্বৰ টাইমত পূৰা ইয়াত পিকনিক প্লেচ হয়। লেকিন ইয়াৰ ৰাস্তাবোৰ মানে যিমান ভাল হ'ব লাগিছে সিমান ভাল নহয়। বহুত বছৰৰ পৰা এনেকুৱাই আছে, বা তথাপিও কিন্তু অলপ উন্নত কৰিব লাগিছিলে। ইয়াৰ ৰাস্তাবিলাক অকণমান ভাল কৰিব লাগে ন, তেতিয়া ভাল পায় মানুহ, আহিও ভাল লাগিব ইয়াত। এয়া আৰু এই ৰাস্তা পৰিৱেশৰ মাজত আমি গৈ আছোঁ, যে পাহাৰ পাহাৰ। লেটছ গো গাইজ। ব্ৰ' হা ব্ৰ' চ' গাইজ পাহাৰ আমাৰ দেখিবলৈ পাই গৈছোঁ আমি। ত' পাহাৰ আৰু বেছি দূৰ নাই আৰু। নাজাৰাবোৰ চাওক না গাইজ, কি সুন্দৰ, মানে কি মজা লাগে ইয়াত আহিলে। চ' গাইজ ইয়াত যে এইখিনি, ইয়াত বাউণ্ডাৰীটো যে দেখিছে, ইয়াৰ ভিতৰত মানে কি একচুৱেলি নতুনকৈ ফৰেষ্টৰ বাগান পাতিছে। ইয়াত পূৰা গছ পুলি ৰুইছে। আপোনালোকে কেমেৰাটো এই জাষ্টিফাই নাই কৰা, বা গছ পুলিখিনি নেদেখে আপোনালোকে, কিন্তু ইয়াত এই ভিতৰত মানে পূৰা আকৌ এই আগত আমাৰ ইয়াৰ আগত তাতো ফৰেষ্টৰ পূৰা গছ আছে। চ' তেনেকুৱা ধৰণে ইয়াতো মানে পূৰা গছ ৰুইছে, মানে নতুনকৈ ইয়াত পূৰা বাগান, মানে গছ অৰণ্য এখন হ'ব আৰু ইয়াত, আৰু কেইবছৰমানৰ পাছত ইয়াত দেখিবলৈ পাম আৰু আমি। চ' ইয়াত কাম চলি আছিলে, ত' এতিয়া বন্ধ হৈছে কাম। ত' ইয়াত মানে কমপ্লিট হ'ল আৰু কামখিনি। চ' আৰু আমি আৰু আগলৈ যাম আৰু। চ' গাইজ আমি পাহাৰৰ ওচৰত পালোহি, আৰু বেছি দূৰ নাই, আমি দেখা পাইছোঁ ওচৰত। আমি এইফালে এইটো ৰাস্তাত গ'লে এতিয়া আমি পামগৈ নলবাৰী। ত' সেইফালে যাব পাৰি, এইফালে এইটো ৰাস্তাত গ'লে। চ' আমি এতিয়া এইফালে নামি আহিছোঁ, এইফালে নামি পিনি এনেকুৱা ৰাস্তা আছে, এই ৰাস্তাইদি যাব লাগিব আমি। ব'লক। ইয়াৰ মাজে মাজে আমি গৈ আছোঁ, আৰু বেছি দূৰ নাই আৰু পামগৈ পাহাৰ। চ' ইয়াত যে মই আপোনালোকক কৈছিলোঁ ফৰেষ্টৰ কাম, ইয়াত দেখিছে ট্ৰেক্টৰ ইয়াত পৰা ফৰেষ্টৰ কাম চলি আছে বাৰু ইয়াত। গৈ আছোঁ আৰু ইয়াৰ পৰা। চ' আপোনালোকে চাওক, পূৰা কাম লাগি আছে। আপোনালোকে দেখা নাই চাগে কেমেৰাত, এইটো দেখাই আছোঁ ব'লক আপোনালোকক, চাই থাকক গাইজ। মানে ফিলিং পূৰা এক্সাইটেড লেভেলটো পূৰা বাঢ়ি আছে, এক্সাইটমেণ্ট লেভেলটো পূৰা বাঢ়ি আছে। আৰু কালি ভিডিঅ'টো গম পাইছে আপোনালোকে, 1K হৈছে, 1K কালি যোনটো এক্সাইটমেণ্ট লেভেলটো আছে, সেইটো বহুত হাই হৈ আছে, আপোনালোকে গম পায়। ত' এতিয়া আমি কোনে কোনে যাম, চ' এইবিলাক কাম চলি আছে ইয়াত, ফৰেষ্টৰ কাম। এই হাতৌ ইয়াৰ জাগাখিনি বা ইয়াৰ ঠাইখিনি, ইয়াৰ পৰিৱেশটো এনেকুৱা সুন্দৰ লাগে, মানে ইয়াত আহিলে মানে মন একদম খুচ পূৰা টিপ লাগে মানে। চ' গৈ আছোঁ আৰু ইয়াৰ মাজে মাজে আমি পূৰা বাগান এৰিয়া, ফৰেষ্টৰ এৰিয়া মাজে মাজে আমি গৈ আছোঁ। পাছত দুটা আহি আছে, য়ো বোলে। চ' ৰাস্তাটো দেখোন পূৰা বেয়া, তলেদি গ'ল, তলেদি ৰাস্তা চাওক না গাইছে, ৰাস্তা চাওক আপোনালোকে, ৰাস্তা ডেষ্টিনেশ্যন, আজিৰ ডেষ্টিনেশ্যনটো পাম আৰু। ইয়াত কি ধুনীয়া নিজৰা নিচিনা হৈ চাওক আপোনালোকে। চ'
So guys, एक कांड हो गल कांड So guys, আজি মানে গাত আছিলে তো ঘুমিয়ে এইফালে নিব লাগে নিচে ইফালে দি বাইকৰ অৱস্থা আমি পঢ়িছিলো গাইজ অলপমান হাসি আছো অলপমান ভিডিঅ' কৰি আহোঁতে কোনোবা পৰিব কওঁতে আমিয়ে পৰি আহিছিলোঁ অলপতে মানে চলো গাইজ চলো আজি ডেষ্টিনেশ্যনটো আমি পাবই লাগিব ন ফুল এনজয় ত' গাইজ হৈ গৈছিলে অলপতে কান ত' একো নাই লেটছ গো छोटा मोटा हादसा होना चाहिए तभी जो ट्रेवलिंग का जो मज़ा तभी आएगा ना तो हम लोग जा रहा हूँ अभी वाटर क्रॉसिंग गाइस तो अच्छा लगता है ऐसा वाटर क्रॉसिंग मिलने से तो यार पूरा पानी बाढ़ी गल मैं अपना देखिए गम पास की परिस्थिति अपना आगते कैसा तो ইয়াৰফালেও পানী বাঢ়িছিলে আজি কালিতো অকণমান ৰ'দটো উলিয়াইছিলে সেইকাৰণে আজি পানীটো অলপ শুকাইছে নহ'লেতো এইবিলাক ইয়াত পূৰা পানী হৈ থাকে পূৰা একেবাৰে পানী হৈ থাকে ইয়াত তো দেখ सकते हो वाटर क्रॉसिंग গাইজ वाटर क्रॉसिंग হৈ আছে এইবিলাক वाटर क्रॉसिंग ইয়াৰ দৃশ্যখিনি চাওক না গাইজ কি সুন্দৰ মানে এইটো ভৰিৰ ওপৰত ভৰি তোলাই গৈ আছে গাইজ এই বেটাৰ বাইক চলা ভালকৈ বাইক নহ'লে লুটিকে পৰিম হয় পূৰা গাদ্দা গাইজ আর দৃশ্যখিনি চাওক না গাইজ কি সুন্দৰ মানে বাই গড এই পাহাৰ আপোনালোকে দেখিব পাইছে পাহাৰ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আজি পাই গ'লোহি আৰু চ' লেটছ গ' গাইজ কালি এনজয়টো আজি ইয়াত পূৰা কৰিম মানে চিঞৰিব মন গৈছিলে কালি আপোনালোক কৈছিলোঁ চ' আজি ইয়াত পূৰা মানে চিঞৰিম এনজয় কৰিম চ' এইবিলাকে দৃশ্য ইয়াৰ কি সুন্দৰ গাইজ মানে কি ক'ম আৰু ইয়াত ক'বলৈকে একো ভাষাই নাই জেগাবিলাক অকল আপোনালোকক দেখাব লাগে ফুল অন এক্সাইটমেণ্ট লেভেল পূৰা হাই ভিউটো চেক কৰক আপোনালোকে বিশেষ ক'বলগীয়া একো নাই গাইজ অনলি আপোনালোকে চেক কৰক ভিউ তো গাইজ চেক কৰক গাইজ ভিউ ভাই ডাৱৰ চাওক না আপোনালোকে জাষ্ট এটা ইমেজিন কৰক জাষ্ট এটা আপোনালোকে ইমেজিন কৰক পাহাৰখন আধা গোটেই ডাৱৰে ঢাকি থৈছে মানে জাষ্ট এটা ইমেজিন কৰক আপোনালোকে কি এটা পৰিৱেশৰ মাজত আমি গৈ আছোঁ গাইজ এইফালে চাওক আপোনালোকে এইফালে চাওক চবফালে কি সুন্দৰ লাগিছে মানে পৰিৱেশটো গাইজ ইফালে পাহাৰ য'ত আহিলোঁ মানে আমি এটা ভুল ৰাস্তাত গুচি আহিলোঁ পটককৈ তো এইফালে ৰাস্তা দেখা নাই ৰাস্তা দেখিছে নাই গাইজ চাওক না গাইজ চেক ইট আউট গাইজ ক'ত সোমাইছোঁ গোটেই বোকা গাইজ বোকা ভাই এই পথাৰ মাজত হাল বাই থোৱা আছে বইজ কামান কিপ ইট আপ ৰখা বোকা নেমাৰ বল গাইজ এক্সট্ৰিম লেভেল এইটো কৈ একেবাৰে লৈ যা গাইজ ইয়াত পূৰা আমাৰ ফটোশ্বুট চলি আছে তো পাছফালে আমাৰ জিতু দাই আমাৰ পোষ্ট দি আছে মাস্ক মেইন তো আমি চাৰিটা আহিছোঁ আৰু এইপিনে দৃশ্যখিনি চাওক আপোনালোকে কি সুন্দৰ গাইজ এক্সট্ৰিম লেভেলৰ মানে পূৰা টিপ মানে চ' ইয়াত অলপ ৰখিছোঁ মানে আমি যোনফালে আহিলোঁ ন এইফালে ৰাস্তা নাছিলে মানে এইফালে আমি এতিয়া এখন পথাৰৰ মাজত পালোঁ এখন হাল বাইত আছে বাইক আহি ইয়াত ফচি গ'ল আপোনালোকে দেখিছেই আগৰ ক্লিপত আপোনালোকে দেখা পাইছে ইয়াত পূৰা বাইক ফচি গ'ল ত' জেগাখিনিৰ কথা বিশেষ ক'বলগীয়া একো নাই আপোনালোকে চালে নিজে গম পাবই কেনেকুৱা হৈছে কিন্তু কেমেৰাত এইটো কেনেকুৱা জাষ্টিফাই কৰিছে এইটো নাজানিব কিন্তু আমি যোনটো ইয়াত নিজে দেখি আছোঁ সেইটো মানে এক্সট্ৰিম লেভেল ইয়াত আজিয়ে নহয় আগতেও আমি ইয়ালৈ আহি থাকোঁ এইটো ভাল লাগে বহুত ভাল লাগে ইয়াৰ প্লেচখিনি চ' এয়াই আৰু আকৌ এবাৰ দেখাওঁ বুলি আপোনালোকক আহিলোঁ আগতে এনেই জাষ্ট আহোঁ নৰ্মেলি ইয়াত ব্লগ বনাব নাহোঁ আজি মানে আপোনালোকক দেখাবৰ কাৰণে ইয়াত পূৰা ব্লগ শ্বুট কৰি আছোঁ ত' আপোনালোকক দেখাই যাম ইয়াৰ পূৰা দৃশ্যখিনি আমি এতিয়া ইয়াৰ পৰা আকৌ আগলৈ যাম ত' পাহাৰৰ একদম কিনাৰলৈ যাবলৈ চেষ্টা কৰিম আজি ওপৰলৈ উঠিব নোৱাৰিব এতিয়া পূৰা পানী হৈ আছে ন নদীখনৰ পৰা পানী পূৰা বাঢ়ি আছে চাগে দেখাম আপোনালোকক কি হয় ময়ো বহুত দিন অহা নাই ইয়ালৈ চ' দেখা পাই থাকিব আপোনালোকে চাই থাকিব একদম ধুনীয়াকৈ সকলোৱে শেষলৈকে ত' লেটছ গ' আৰু ইয়াৰ পৰা যাওঁ মানে এইবিলাক ঠাই এই দেখো বাইক চলা গৈছে এইবিলাক ঠাই ক'ব লাগে হেভেন গাইজ হেভেন ফাইনেলি আগত আছে জীয়াঢলমুখ ফাইনেলি গাইজ আমি পাই গ'লোহি জীয়াঢলমুখ এণ্টাৰ কৰিলোঁ আৰু
গাইজ এয়া আৰু আমাৰ জীয়াঢল মুখৰ দৃশ্যখিনি মানে পৰিৱেশটো ভাল লাগে। ত' আমি ভুল কৰিলোঁ, আমি ইটো চাইডে আহিব লাগিছিলে ন ধেমাজি ফালেদি, খালি তেতিয়া সেইফালে অহাহেঁতেন মানে বেছি ভাল আছিলে বাৰু। তথাপিও এইফালেও পূৰা ভাল। নদী পানী আজি অলপ কমিলে, কিন্তু যোৱা কালিলৈকে ইয়াৰ ইডোখৰলৈকে পানী আছিলে, ইয়াৰ যিটো লেভেল আছে তালৈকে পূৰা পানী হৈ আছিলে। ত' ইয়াত দলং বনাই আছে গাইজ, আপোনাৰ দেখিছে দলংখন বনাই ল'লে এতিয়া লিকাপালি সেইফালে যাবলৈ পূৰা সহজ হ'ব আৰু। নামি আহিছোঁ এইফালেদি ৰাস্তাইদি, এইফালে অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম। মানে পূৰা সাৱধানে আহিছোঁ বাৰু দেই। ইয়াত মানে কি আজি পানীটো কেতিয়া বাঢ়ি যায় মানে গমেই নাপায় এখন নদীত, কেতিয়া নদীত পানী বাঢ়ি যায় গমেই নাপায়। চ' সেইকাৰণে আহিছোঁ অলপ সাৱধানে আহিব লাগে ইয়ালৈ। পূৰা পানী পূৰা সুত চাওক আপোনালোকে কেনেকুৱা বাঢ়ি আছে ইয়াত। এইফালে চাওক গাইজ কেনেকুৱা পূৰা সুত বাঢ়ি আছে। পানীৰ যোনটো লেভেল ন সেইটো অকণমান তলত আছে, আজি ইয়ালৈকে পূৰা পানী হৈ আছিলে ইয়াত। ত' আজিহে তাত পানী অলপ কমিছে, ইয়াত পানী কমিছে। ত' এয়া আমাৰ জীয়াঢলৰ মুখৰ পৰিৱেশ। আগলৈ পানী যদি আগতে কমি থাকে জানুৱাৰী মানত আহিলে পূৰা এই আগত দেখিছে ন এই জেগাখিনি তালৈকে পূৰা যাব পাৰি মানে। এই আগৰ একদম তালৈকে যাব পাৰি আগতে, কিন্তু এতিয়া বৰ্তমান পানী হৈ আছে, তো যাব নোৱাৰি। আৰু এতিয়া বৰষুণ দিলে, ওপৰৰ পাহাৰত বৰষুণ দিলে ইয়াত পূৰা পানী বাঢ়ি যায় লগে লগে। সেইকাৰণে আমি তালৈকে আমি নাযাওঁগৈ, আজি ইয়াৰ পৰা আমি উভতি পাৰোঁ। আৰু মানে ইয়াত প্ৰতি বছৰে পানী বাঢ়িলে মানুহ এটা হ'লেও মৰে মানে সেইটোৱে, ইয়াত বহুত কেইজন এনেকুৱা ঘটনা হৈ গৈছে ইয়াত। ত' সেইকাৰণে আজিকালি কিছুমান নিয়মো ইয়াত বান্ধি দিছে। নামিলোঁ যদি নামিম বুলি ভাবিছিলোঁ যদি নামো মানে এতিয়া নামিব নোৱাৰি মানে আগতে পূৰা মানুহে যেতিয়া নহ'লে ইয়াত গা চা ধুই আহি মজা সেই ফিলিংছটো পায় মানে। কিন্তু আজিকালি ইয়াত বহুতকেইটা নিয়মো বান্ধি দিলে মানে, আগতে ইয়াত বহুতকেইটা ঘটনা হ'ল ন এতিয়া। ত' সেইকাৰণে মানে এতিয়া অলপ আমি অলপ সাৱধানে মানি পিনি তাত সুধি আহিছোঁ মানুহকেইজনক, সুধি আহি পিনি ইয়াত আমি অলপ ঘূৰিছোঁ আৰু তাৰপিছত ইয়াত পৰিৱেশটো আপোনালোকক দেখাই মেলি ইয়াৰ পৰা আমি গুচি যামগৈ আৰু। ত' এতিয়ালৈ আহিছোঁ, ইয়াৰ কেইটামান চিনেমেটিক শ্বটটো আপোনালোক দেখাব পাৰোঁ ন। ত' লেটছ গো গাইজ। গাইজ আপোনালোকক যে মই কৈছিলোঁ যে আমি আগতে জানুৱাৰী বা লাষ্ট ডিচেম্বৰত আহিলে মানে আমি এইফালে আপোনাক জুম কৰি দেখাইছোঁ, এইফালে চাওক সেই তাত যোনখিনি এৰিয়া আছে ন সেইখিনি তালৈকে যাব পৰা হয় মানে। তাৰ সেই যোনটো টাৰ্ণিংটো পাৰ হৈ যাব পাৰি মানে, কিন্তু উপায় নাই, তালৈ যাব নোৱাৰি, পূৰা পানী। আপোনালোকে পানী লেভেলটো চাওক, আজিতো বহুত কমিলে পানীটো, আজি ইয়ালৈকে পূৰা লেভেল হৈ আছিলে দেখিছে পানী পূৰা। চ' ইয়ালৈকে পানী হৈ আছিলে, আজিতো পূৰা পানী কমিলেই ইমান। চ' সেইপিনৰ পৰা নিজৰা এটা বৈ আহিছে, কিন্তু যাবলৈ নোৱাৰিম চাগে এতিয়া। আৰু এটা হাইডেন ৱাটাৰফলো আছে ইয়াত, কিন্তু অলপ ভিতৰলৈ সোমাই যাব লাগে। আমি আপোনালোকক কৈছিলোঁ নেক্সট লাষ্ট ডিচেম্বৰ বা জানুৱাৰী আহিলে আপোনালোকক সেইটো মই দেখাম, ইয়ালৈ আহিম নিশ্চয়। চ' ইয়াত আহিলে সেইটো দেখা পায় মানে, টাৰ্ণিংটো যে সেই টাৰ্ণিংটো পৰা এনেকৈ ওপৰলৈ সোমাই যাব লাগিব, ভিতৰলৈ ওপৰলৈ বহুত দূৰত উঠি যাব লাগিব। তাত এটা হাইডেন ৱাটাৰফল আছে, সেইটো আপোনালোকক পানী চানী যেতিয়া কমিব তো তেতিয়া দেখাম আপোনালোকক। ত' আমাৰ কি আৰু ডেইলি আমাৰ আড্ডা ফটোশ্বুট চলি আছে ইয়াত। চ' হাত মেলি ফটো মাৰি আছে। এই জেগাখিনিৰ বিষয়েনো আৰু কি ক'ম আৰু। চ' সেইটো কিবা এটা ক'ম বুলি কৈছে, চ' কওক। গাইজ সকলো আহিব জেগাডোখৰলৈ, বহুত ভাল লাগে। আৰু এটা কথা মানে ধেমাজি বুলি ক'লে মানে প্ৰায় মানুহে কৈ থাকে ধেমাজিত একো নাই, কিন্তু আপোনালোক সকলোখিনি দেখাই যাম ধেমাজি কি আছে, বহুত আছে চাবলগীয়া, কিন্তু একেদিন এইখিনি চব আমি কভাৰ কৰিব নোৱাৰোঁ। ধেমাজিত বহুত আছে চাবলগীয়া জেগা, চ' ঠাই বহুত আছে, সেইখিনি আপোনালোক এক্সপ্ল'ৰ কৰিবলৈ মই চেষ্টা কৰিম আৰু কৰিম। সেইখিনি আপোনালোক সকলোকে দেখাম আমাৰ ধেমাজিত কি আছে। বহুত আছে, হাবুং হওক বা আমাৰ ঘুগুৱা দল, বহুত এইবিলাক প্ৰাকৃতিক এৰিয়াও বহুত আছে আমাৰ অৰুণাচলৰ এফালে আহিলে, ধেমাজি বৰ্ডাৰো হয় এইডোখৰত। চ' বহুত আছে গাইজ, আপোনালোকে আহিব ধেমাজিত চাবলৈ আহিব। চ' মানুহে কয় মানে ধেমাজি বুলি ক'লে অকল বানপানী বুলি কয়, কিন্তু আমি য'ত আছোঁ তাত কিন্তু বানপানী আজিলৈকে হোৱাগৈ নাই মানে। মানুহৰ মুখে এইবিলাক চলি আহে। চ' এইবিলাক চব ভুল ধাৰণা। পানী হয় ধেমাজিতো হয়, কিন্তু বানপানী কিন্তু চবতে পানী মানে চবতে হয় মানে চব ডিষ্ট্ৰিক্টতে হয় ন পানী, কিন্তু ধেমাজি বুলি ক'লে মানুহে আগতে পূৰা হাঁহে, মানুহে ধেমাজি বুলি ক'লে অল পানী বানপানী কিবা বুলি কয়। কিন্তু ধেমাজিত এক্সপ্ল'ৰ কৰিবলগীয়া চাবলগীয়া টুৰিষ্ট প্লেচ বহুত আছে, আৰু কিছুমান ইউটিউবাৰ আহি দেখাইছেই, বহুত ডাঙৰ ইউটিউবাৰ আহি দেখাইছেই। তথাপিও মানে মানুহে মুখত এইটো চলি আহে ধেমাজি বুলি ক'লে একো নাই, কিন্তু বহুত আছে ধেমাজিত, আমাৰ ধেমাজিত চাব লগা। চ' আপোনালোকক সকলোখিনি মই দেখাই যাম, এক্সপ্ল'ৰ কৰি যাম, একেদিনতো সেইবোৰ সম্ভৱ নহয়। চ' গাইজ ইয়াতে আমি গোটেইকেইটা আহি ৰখিছোঁ, ইয়াত অলপ ৰখোঁ আৰু ইয়াৰ আপোনালোক কিছুমান দৃশ্য চিনেমেটিক শ্বট চাব, আৰু ইয়াৰ পৰা আমি ডাইৰেক্ট ওলাই যাম আৰু। লেটছ গো গাইজ। কিবা ক'বা? ভাল লাগে নমস্তে। চ' গাইজ ইয়াত মানে আমি ইয়াত ডেকাখিনি চালোঁ, অকণমান সময় ৰখিলোঁ, মনটো ভাল লগালোঁ, আৰু ইয়াৰ পৰা এতিয়া আমি ঘৰমুৱা পক্ষী হৈ গৈছোঁ আৰু। চ' গাইজ এটা ডাঙৰকৈ চিঞৰ হ'ব লাগে হয় নাই গাইজ, মজা লাগে মানে ইয়াত আহি লৈ। চ' লেটছ গো গাইজ, আৰু গৈ থাকোঁ ইফালে আগলৈ মানে ঘৰৰ ফালে, এবাৰ বেলেগ এটা ৰাস্তাইদি যাম। গাইজ আমি এতিয়া ওলাই আহিলোঁ ইয়াৰ পৰা, ইমান কম আৰু ভাগৰ লাগি গৈছে বহুত। তাত বহুত টাইম ৰখিলোঁ, প্ৰায় 1.5 ঘণ্টামান ৰখিলোঁ।
প্ৰায় 1.5 ঘণ্টামান তাতে ৰখিলোঁ। চ' এতিয়া আমি ইয়াৰ পৰা ওলাই গৈছোঁ আৰু ডাইৰেক্ট ঘৰৰ ফালে। মানে ইয়াৰ পৰা এজন যাবগৈ ঘৰলৈ, আমি 3টা ঘৰলৈ যাবগৈ লাগিব। এজনক আমি আগত থৈ আহিবগৈ লাগিব, বৰদলনি চাৰিআলিত থৈ আহিমগৈ সিহঁতক। চ' মোৰ পাৰ্চেল এটাও আহি আছিলে, চ' পাৰ্চেলটো নিব লাগিব। ব'লক কি হয় আৰু দেখা যাব। পাৰ্চেলটো আজি ৰিচিভ কৰিব পৰা নাই ঘৰত। বৰষুণ অহা ষ্টাৰ্ট হৈ গ'ল আকৌ পূৰা বৰষুণ আহিছে। আমি গৈ আকৌ জয়পুৰ ৰখিব লাগিব এতিয়া। মই তাত কিবা ল'ব আছে, তাৰপৰা গৈ আছোঁ আৰু এতিয়া বৰষুণত তিতি। ফিলিংছটো ভাল লাগিছে ন, মজা ফিলিংছ মানে। বাছতে 2টা আহি আছে গৈছিল। ত' এয়াই আৰু দৃশ্যখিনি এইখিনি।